Asra. Welcome to my YouTube channel Noor David Vlogs. So guys, 50% পানী শুকাইছে পিছপিনি চাই আছে। তো এটা সৰুমুৰাকে ব্লগ এটা আৰম্ভ কৰিলোঁ। ক'ত গাইজ ক'ত যাম সব সকলো কৈ আছোঁ। যোৱা ভিডিঅ'টোৰ দৰে গাইজ এইটো ভিডিঅ'টো মৰম চেনে দিব। সেইটো ভিডিঅ'ত বহুত মৰম দিছে গাইজ। ৰাস্তা ওলাই গৈছে তো 50% পানী শুকাই গৈছে আমাৰ ইয়াতে। তো গাইজ চাওক ইয়াতে মাছ মাৰি আছে। আজি মাছ মাৰা বেছি নেদেখাও গাইজ, কাৰণ আগৰ ভিডিঅ'ত দেখাই পাইছে মাছ মাৰা। তো বলক আমি ইমান পানী ভাঙি ভাঙি আহি পালোঁ 1 কিলোমিটাৰ আৰু আছে আধা কিলোমিটাৰ। তো গাইজ এজন ল'ৰা মাছ মাৰি আনি আছে বহুত ডাঙৰ। চাও সুধো কি মাছ এইটো, কি মাছ এইটো? এইটো হ'ল কমলকাট মাছ। ক'ত পালা এইটো মাছটো? এই আশ্ৰা মাৰোঁতে পালোঁ আৰু আজি খানা হ'ব ঘৰত। বা আমাকো মাতিবা খানা খাবলৈ। যাবা যাবা। হ'ব দিয়া গাইজ, আমিও যাম। তো বলক তেনেহ'লে আমি অলপ ফুৰি আহোঁ। তো ফাইনেলি আহি পালোঁ বাইকৰ ওচৰত। বাইকটো লৈ অলপ এনে ঘূৰি ঘূৰি আহোঁ বলক আমাৰ লগত। তো ইয়াক দিলোঁ বাইকখন চলাবৰ কাৰণে, ই চলক মই নচলাওঁ কাৰণ মই ভিডিঅ' বনাম ন। তো মই পিছত বহোঁ। তো গাইজ কামটোৰ কথা ক'ম বুলি ভাবি আছিলোঁ, কোৱাই নাই। তো কামটো হ'ল দুখন ফেন কিনি লৈ আহোঁ ঘগ্ৰাপাৰাৰ পৰা। বলক ঘৰত বহি বহি আৰু কি কৰিম, এনেই অলপ ঘূৰি ফুৰি আহোঁ। চাৰো চাইডে বানপানী, তো ঘূৰিবতো ক'তো যাব নোৱাৰোঁ। তো ফেন দুখন কিনি লৈ আহোঁ, অলপ ঘূৰাও হ'ল, ফেনো কিনা হ'ল নে কি গাইজ? বলক মোৰ লগত অলপ ভাল ভাল জাগাও দেখাই লৈ আহোঁ এনেই সৰু সুৰা। তো গাইজ এইটো অলপ পানী আছে ৰাস্তাৰ মাজত। অ' মাই গড। তো বলক পালোৱে আৰু বেছি দূৰ নাই, ভাঙা ৰাস্তা দি যাই আছোঁ। তো এতিয়া চাওক না সন্মুখত কি ডেঞ্জাৰ ৰাস্তা, লাডাখৰ দৰে ৰাস্তা। আপোনালোকে চাই থাকক এইখিনি। তো এইখিনি চাওক গাইজ কিমান বেয়া ৰাস্তা। মানে ইয়াতে মাথাউৰি ভাঙি গৈছিল, তেতিয়া বানপানী হৈছিল বহুত। তো এতিয়া দলঙো ভাঙাই লৈ গৈছিল, দলঙৰ ছাইডৰ মাটিখিনি। তো এতিয়া মাটি দি কিনে সমান কৰি দি আছে। তো পালোৱে বলক আৰু অলপ দূৰ, ভিডিঅ'টো চাই থাকক গাইজ। ৱাও, ঘগ্ৰাপাৰ বজাৰটো কি ধুনীয়া লগা হৈ গৈছে। এতিয়া বানপানী অলপ কমিছে কাৰণে চবেই বজাৰত কি ওচৰত আহা হয়। তো এতিয়া বানপানী কমিছে কাৰণে গাইজ চবেই বজাৰত আহিছে। তো আমি অলপ বজাৰ টজাৰ কৰি যাওঁ ঘৰৰ কাৰণে। তো বলক গাইজ। পালোৱে প্ৰায়। বাইকটো ইয়াতে থৈ দিওঁ। আমি এই দুখন ল'ম ফেন। তো এইটো এখন আৰু এখন আনিব গৈছে। তো গাইজ ফাইনেলি দোকানীজনে আমাক পেকিং কৰি দিলে। তো এতিয়া লৈ কিনে আমি ঘৰলৈ যাওঁ। আৰু দোকানীটো কেনে চাই আছে। তো এটা সৰু ট্ৰেইনৰ এটা শ্বট চাওক। তো বাই গাইজ, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু গাইজ আগৰ ভিডিঅ'টোৰ দৰে এইটোতো মৰম দিব। আৰু লগ পাম দিয়ক নেক্সট ভিডিঅ'ত গাইজ।